নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। বহুত দিনৰ মূৰত মই লং ভিডিঅ' বনাব লৈছোঁ। বহুত দিন বনোৱা নাছিলোঁ আৰু সময়ো নাপাওঁ একচুৱেলি, সেইকাৰণে বনোৱা নাই লং ভিডিঅ'। আজি বনাম বুলি ভাবিছোঁ, নতুন বছৰ যিহেতু, আৰু আপোনালোক সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনালোঁ। আজি বছৰটো প্ৰথম দেওবাৰ, সেইকাৰণে ভাবিলোঁ যে আজি এটা ভিডিঅ' বনাওঁ, মানে ক'ৰবাত যাওঁ আউটিং হিচাপে। আৰু এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি লওঁ, মানে ৰুটি বনাবলগীয়া আছে, সেইখিনি ৰুটি ব্ৰেকফাষ্ট কৰিলোঁ। তাৰপিছত বাহিৰত ক'ৰবাত ওলাই যাম, ঘৰতে বনাই কৰি লৈ যাওঁ। মই আৰু হাজবেণ্ডে যাম। বাকী ঘৰৰ মানুহ মানে বেলেগ কাম আছে, সেইকাৰণে বেলেগ কামত যাব, সেইকাৰণে বাকীখিনি নাযায়। সেইকাৰণে আমি দুটাই চাওঁ ক'ত যাওঁ। তাকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মোৰ পোলাও হৈ ভাজি আছোঁ, আৰু এয়া হৈ গৈছে আৰু মাংস ফ্ৰাই কৰি আছোঁ। খানা বনাই হৈ গ'ল, এতিয়া ৰেডি হৈছোঁ। ৰেডি হৈ গ'লোঁ। এতিয়া মই বস্তুখিনি পেকিং কৰোঁ, যি নিম। বেছি একো কৰা নাই, এতিয়া মই পোলাও আৰু মাংসই লৈ যাম। মই ড্ৰাই ফ্ৰাই এটা কৰিছিলোঁ, সেইটোৱে লৈ যাম। আৰু বাকী কৈছিলোঁ পাপৰ চাপৰ নিবলৈ নালাগে বুলি ক'লে। এয়া পোলাও গোন্ধটো কিন্তু বৰ ধুনীয়া। পেকিং হৈ গ'ল। পোলাও মাংস দুটা লৈ ল'লোঁ। তাৰপিছত আমি চাওঁ। ৰেডি হৈ গ'ল বস্তু, পানী বটল চব ৰেডি। সেয়া আমাৰ এখেত আহিলোঁ এতিয়া, কিন্তু ক'ত যাম এতিয়ালৈকে ফিক্স হোৱা নাই। আমি ওচৰতে ক'ৰবাত যাম। প্ৰথম মই টেঙা পানী লৈ আহিছোঁ। আজিলৈকে অহা নাই, নগাঁও একেবাৰে ওচৰতে যদিও অহা নাই, টাউনৰ ওচৰত ইমান দূৰ নহয়। পৰিৱেশটো বৰ ধুনীয়া লাগিছে, বাগানৰ মাজত কি আছে নাজানো। মই আজি প্ৰথম আহিছোঁ টেঙা পানী। ব'লক আপোনালোকেও চাব। ৰাস্তাটো অলপ ভাল হ'লে ভাল লাগিছে। এনেকুৱা এইবাৰ বাগানীয়া মাজত কি ভাল মই আকৌ পিকনিক আহিলে পিকনিকৰ জেগাটোত এটা পাহাৰ থাকিব লাগিব, আকৌ এটা নিজৰা থাকিব লাগিব। নাথাকিলে মানে মোৰ ভাল নালাগে। প্ৰাকৃতিক দৃশ্য সৰুৰ পৰা সেইটোৱে আঁকিলোঁ যে, সেইকাৰণে পিকনিক খাবলৈ আহিলেও সেইটো থাকিলেহে ভাল লাগে। সেইটো আছেনে নাই বা এতিয়া নিজৰাটো পাহাৰ বাৰু দেখিলোঁ, বাগানো আছে। এতিয়া নিজৰা আছেনে নাই নিজৰাটো থাকিলেহে মোৰ ভাল লাগে। এয়া আহি পালোঁহি প্লেচটো। আমি দুটা তালৈ যাওঁ। তাত গাড়ীখন পানীৰ মাজেদি নিব লাগে। পানীৰ মাজেদি নিবলৈ মন নগ'লে মানুহে গাড়ীত মই এইখিনি পাৰ হৈ যাম।
নালাগে এনেকৈয়ে থাকো আমি তাৰ পিছফালে বহিম এতিয়া আমি এইখিনিত বহি খাম Itu kan mahal itu piknik jenis nggak lagi. Ini kan logam tuh. Nih. Masa. Itu kurang naik kan? Coba kembali dulu. Ini makan siapa dong? Aduh, met bawa bubur koman ini suris lusuh. Kalau sampai. Ini sabzi nikenece tekiyor nice. Ini দেখে যদি মানে সবজিকেইটা সুধি গ'ল কিন্তু ইয়াত দিছিলোঁ ইয়াততো এই ৰঙালাও কেইটা দেখিলে যে এতিয়া ৰঙালাও কেইটা কিনিবলৈ যায় ভাল লাগে ৰেষ্ট লওঁ ৰেষ্ট লোৱাৰ পিছত আপোনালোকক এতিয়া আবেলি খোজকাঢ়িব আহিছোঁ ঘৰবোৰ ভোগালী উৎসৱৰ কাৰণে বনাই আছে হৈ গ'ল এতিয়া ঘৰলৈ যাওঁ এতিয়া আমি যাওঁ চুমিহঁত আহিছে চুমি
মানে বাইপাছলৈ আহিব বাইপাছত চাই আহোঁগৈ বহুত দিনৰ মই তাত গুৱাহাটী আহিছিলে মানে এতিয়া বোলো এপাক লগ কৰি আহোঁগৈ তাতো দেখাম একচুৱেলি চুমি নতুন গাড়ীখন কিনাটা দেখা নাই যে মই দেখাব যাওঁ Mimi. Yeah. Oh, thank you. Mang kìa. Dạ ngồi chị đừng. Ok. Bye cái dia. Bút nó thôi. Bye. আজি দিনটো কেনেকৈ পাৰ কৰিলোঁ তাকে ভিডিঅ'টো বনালোঁ মানে কিয় ভিডিঅ'বোৰ মই নিজৰ মেমৰিৰ কাৰণেহে বনাওঁ মই যিটো মানে ভাল লগা দিন সেই দিনটোৱে ৰাখোঁ মই ইমানো ভিডিঅ' বনাই নাথাকোঁ তো আজিৰ দিনটো কিবা এটা মোৰ ভাল লগা দিন আছিলে সেইকাৰণে মই ভাবিলোঁ যে নাই ইউটিউবতে সাঁচি ৰাখোঁ তো সেইকাৰণে বনালোঁ আপোনালোকে যদি ভিডিঅ'টো চাই তেন্তে যদি ভাল পায় তেন্তে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাৰিব লগত থকা বেল আইকনটো ক্লিক কৰিব বাই